কংগ্ৰেছ আৰু AIUDFৰ একাংশ সংখ্যক নেতাই বিজেপিৰ লগত পৰকীয়াত ব্যস্ত মনিৰুজ্জামান আজি সমষ্টি পুনৰ নিৰ্ধাৰণ বিৰুদ্ধে সৰভোগৰ বালাপিতাত আয়োজিত আমচুৰ প্ৰতিবাদী সভাত আমচুৰ প্ৰাক্তন নেতা তথা ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামানৰ এই বিতৰ্কিত মন্তব্য তেওঁ ভাষণৰ প্ৰসংগত কয় যে যেনেকৈ একাংশ স্বাৰ্থপৰ আৰু চৰিত্ৰহীন পুৰুষ মহিলাই পৰকীয়া কৰি সোণৰ সংসাৰ ধ্বংস কৰি আছে ঠিক তেনেকৈ একাংশ কংগ্ৰেছ আৰু AIUDFৰ চৰিত্ৰহীন নেতাই বিজেপিৰ লগত পৰকীয়া সোণৰ তথা সমন্বয়ৰ অসমখন ধ্বংস কৰি আছে কোনো পুৰুষ আৰু নাৰীয়ে নিজৰ স্বাৰ্থৰ কাৰণে পৰকীয়া কৰি এখন সোণৰ সংসাৰ ধ্বংস কৰে ঠিক তেনেকে একাংশ কংগ্ৰেছ আৰু AIUDFৰ বিধায়ক আৰু নেতাই বিজেপিৰ লগত পৰকীয়া কৰে আৰু সেই পৰকীয়া কৰি সোণৰ অসম ধ্বংস কৰি আছে সেই পৰকীয়া কৰা বন্ধ কৰাৰ দাবী জনাইছো কংগ্ৰেছ আৰু AIUDFৰ নেতাসকলক মই সকলো নেতাক কোৱা নাই সকলো ব্যক্তিক কোৱা নাই একাংশ নেতা আছে সেয়া ৰাষ্ট্ৰপতি নিৰ্বাচনেই হওক সেয়া ৰাজ্যসভাৰ নিৰ্বাচনেই হওক গতিকে এইবোৰ বন্ধ কৰিব লাগিব এইবাৰ যে বিৰোধী ঐক্য হৈছে 11টা বিৰোধী ৰাজনৈতিক দল একত্ৰিত হৈছে সেই বিৰোধী একত্ৰিত দলবিলাক ঐক্যবদ্ধভাৱে সংগ্ৰাম চলাই আহিছে সেই সংগ্ৰামত আপোনালোকে সহযোগিতা আগবঢ়াব লাগিব সেই সংগ্ৰামৰ জৰিয়তে অসমত এইবাৰ বিজেপিক আপোনালোকৰ ওচৰত থকা ব্যক্তিগত আমি পেলাই দিব লাগিব শ্ৰদ্ধাৰ জনসাধাৰণ এই বিজেপিয়ে অসমৰ মানুহক মূল্যবৃদ্ধিৰ নাম টাঙৰ সদায় আছে আজি ঔষধ কিনিবলৈ আমি যদি ফাৰ্মাচীত যাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ 10 টকাৰ ঔষধ 50 টকা হৈছে 100 টকাৰ ঔষধ 300 টকা হৈছে নাই আজি ঔষধৰ যি মূল্য বৃদ্ধি হৈছে প্ৰত্যেকজন বেমাৰী মানুহে জানে ঔষধৰ মূল্য কিমান তেল ডিপুত আমি যাব নোৱাৰো কেঁচা মৰিচৰ দাম 400 টকা হৈছে আমি ৰাতিপুৱা উঠি ৰাতি বিচনাত যোৱালৈকে যি বস্তু আমি ব্যৱহাৰ কৰো প্ৰত্যেকটো বস্তুৰ ইমানেই মূল্য বৃদ্ধি হৈছে আমি কিন্তু সেই মূল্য বৃদ্ধিত প্ৰত্যেকজনৰ পকেট আমাৰ উদং হৈ গৈছে নাই আমি দুবাৰ দুমুঠি অন্ন যোগাৰ কৰিব নোৱাৰা এক অৱস্থাত হৈছে গতিকে এই যে বিজেপিৰ নাম টাঙন আমি আৰু সহ্য কৰিব নোৱাৰো বিজেপিৰ যি জাতিদংগী কাৰবাৰ অসম ধ্বংস কৰাৰ যি তেওঁলোকৰ যি গ্ৰুপিং সেই গ্ৰুপিং আমি উফলাই তুলিব লাগিব নাই গতিকে এইবাৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ একত্ৰিত হৈছে কোনো হিন্দু মুছলমানৰ খেল এইবাৰ অসমত খেলিবলৈ দিয়া নহয় গতিকে সকলো জাতি জনগোষ্ঠীৰ মানুহ একত্ৰিতভাৱে এইবাৰ সংগ্ৰাম আমি চলাই যাম আৰু বিজেপিক চাব ইনশাল্লাহ এইবাৰ অহা 26ত আৰু 2024ত লোকসভাত আমি বিজেপিক উফলাই দিবলৈ নিশ্চিতভাৱে